हेलो फ्रेंड्स, आजिर এই ভিডিঅ'টোত আমি আসাম হিষ্টৰী কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। আপোনালোকে যদি চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখে না তেনেহ'লে চেনেলটোক সাবস্ক্ৰাইব কৰিব। সো কুৱেশ্যন নম্বৰ 1, মাজুলীৰ সন্ধি কিমান চনত হৈছিল? ইয়াৰ আনসাৰটো হ'ব 1563 চনত। কুৱেশ্যন নম্বৰ 2, আচুৰাৰ আলি সন্ধি কিমান চনত হৈছিল? এনসার 1639 চনত। কুৱেশ্যন নম্বৰ 3, গিলাজাৰী ঘাটৰ সন্ধি কিমান চনত হৈছিল? এনসার 1663 চনত। কুৱেশ্যন নম্বৰ 4, আলাবৰ ৰণ কিমান চনত হৈছিল? এনসার 1669 চনত। কুৱেশ্যন নম্বৰ 5, ইটাখুলিৰ ৰণ কিমান চনত হৈছিল? এনসার 1682 চনত। কুৱেশ্যন নম্বৰ 6, মোৱামৰীয়া প্ৰথম বিদ্ৰোহ কিমান চনত হৈছিল? এনসার 1769 চনত। কুৱেশ্যন নম্বৰ 7, মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ কিমান চনত হৈছিল? এনসার 1783 চনত। কুৱেশ্যন নম্বৰ 8, মোৱামৰীয়া তৃতীয় বিদ্ৰোহ কিমান চনত হৈছিল? 1786 চনত। কুৱেশ্যন নম্বৰ 9, মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল? এনসার 1817 চনত। কুৱেশ্যন নম্বৰ 10, মানৰ দ্বিতীয় আক্ৰমণ কিমান চনত হৈছিল? এনসার 1819 চনত। কুৱেশ্যন নম্বৰ 11, মানৰ তৃতীয় আক্ৰমণ কিমান চনত হৈছিল? এনসার 1821 চনত। কুৱেশ্যন নম্বৰ 12, ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? এনসার 1826 চনত। কুৱেশ্যন নম্বৰ 13, চিপাহী বিদ্ৰোহ কিমান চনত আৰম্ভ হৈছিল? এনসার 1857 চনত। কুৱেশ্যন নম্বৰ 14, ফুলগুৰি ধাৱা কিমান চনত হৈছিল? এনসার 1861 চনত। কুৱেশ্যন নম্বৰ 15, ৰঙিয়া বিদ্ৰোহ কিমান চনত হৈছিল? এনসার 1893 চনত। কুৱেশ্যন নম্বৰ 16, পথৰুঘাটৰ ৰণ কিমান চনত হৈছিল? এনসার 1894 চনত। কুৱেশ্যন নম্বৰ 17, মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথম অসম ভ্ৰমণ কৰিছিল? এনসার 1921 চনত। কুৱেশ্যন নম্বৰ 18, মহাত্মা গান্ধীয়ে কেতিয়া দ্বিতীয়বাৰ অসম ভ্ৰমণ কৰিছিল? এনসার 1926 চনত। কুৱেশ্যন নম্বৰ 19, মহাত্মা গান্ধীয়ে কেতিয়া তৃতীয়বাৰ অসম ভ্ৰমণ কৰিছিল? এনসার 1934 চনত। কুৱেশ্যন নম্বৰ 20, মহাত্মা গান্ধীয়ে কেতিয়া চতুৰ্থবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? এনসার 1946 চনত। কুৱেশ্যন নম্বৰ 21, ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিল? এনসার 1942 চনত। কুৱেশ্যন নম্বৰ 22, অসম ৰাজ্য হিচাপে কেতিয়া স্বীকৃতি লাভ কৰে? এনসার 1950 চনত।